নমস্কাৰ সকলোকে মোৰ অন্যটি লং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই আগষ্ট মাহত গৈছিলোঁ ভৈৰৱকুণ্ডলৈ। মই মা খুড়া-খুড়ীমা আমি একেলগে লগ হৈ হঠাতে আগষ্ট মাহত ভৈৰৱকুণ্ডলৈ এপাক ফুৰিব গৈছিলোঁ। তাৰে ভিডিঅ' এয়া। ভৈৰৱকুণ্ড আৰু ভূটান ইমানেই ধুনীয়া ঠাই যি পাহাৰ পৰ্বতেৰে আৱৰি থকা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ যিয়ে বাৰে বাৰে আকৰ্ষণ কৰে। সেইবাবে আমি বাৰিষা কালতে ওলালোঁ আৰু সেইদিনাও পৰ্যটকৰ ইমান ভিৰ, মানে প্ৰত্যেক দিনাই তাতে পৰ্যটকৰ ভিৰ হৈ থাকে আৰু প্ৰায়ভাগেই আহিছেই। তথাপিও মই কিছু ইনফৰমেশ্যন দিম বুলি কৈছিলোঁ মোৰ এটা মিনি ব্লগৰ যোগেদি। সেইবাবে এই ভিডিঅ'টো মই লৈ আহিছোঁ আপোনালোকৰ মাজত। ঘৰৰ পৰা আমি 11:30-11:30 বজাত ওলাইছিলোঁ আৰু তাত গৈ পালোঁ প্ৰায় 12টামান বাজিলে আৰু গৈ পাই আমি ভূটান বৰ্ডাৰ এণ্ট্ৰি কৰিবলৈ ৰখি আছিলোঁ, কাৰণ যিহেতুকে তাতে 2টা বজাৰ পিছত এণ্ট্ৰি কৰিব নিদিয়ে আৰু আগষ্ট মাহ আছিলে কাৰণে অকণমান ষ্ট্ৰিকো কৰিছিলে। আমাক সোমাবই দিয়া নাছিলে, 1 ঘণ্টামান ৱেইট কৰালে। তাৰপিছত আমি কিবাকৈ ৰিকুৱেষ্ট কৰি ডকুমেণ্টছখিনি জমা দি আহিলোঁ আৰু আহি বৰষুণ ষ্টাৰ্ট হৈ গৈছে একদম তেতিয়াই। তিতি বুঢ়ী হ'লেও গোটেই জেগাখিনি এক্সপ্ল'ৰ কৰিলোঁ। আগে পিছে আহিছোঁ, তাৰো মিনি ব্লগ দিয়া আছে, চাব পাৰে আপোনালোকে। কিন্তু এইবাৰ একদম ভালকৈ বনাইছোঁ মই ভিডিঅ'টো। আৰু এয়া প্ৰথমতে আমি আহি স্প্ৰিং দলঙলৈ গ'লোঁ আৰু তাতে অকণমান ফটো উঠি এয়া আহিছোঁ বৌদ্ধিক টেম্পলবিলাক যে থাকে তাতে। আৰু আপোনালোকে পাৰিলে গোটেই ডকুমেণ্টছখিনি লৈ যাব। মানে লাষ্ট টাইম আমি যাওঁতে তেওঁলোকে অকল আধাৰ কাৰ্ডহে একচেপ্ট কৰিছিলে, এইবাৰ ভোটাৰ কাৰ্ডো লৈছে আৰু সৰু পোৱালীৰ বাৰ্থ চাৰ্টিফিকেট অকল লৈছিলে। মানে অৰিজিনেলকেইখন ফটো দেখুৱালেও তেওঁলোকে একচেপ্ট নকৰে। সেইবাবে পাৰিলে গোটেইখিনি অৰিজিনেল লৈ যাব, মানে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট তেনেকৈ লৈ যাব। আৰু আমি তাতে পিকনিক খোৱাকৈ যোৱা নাছিলোঁ, আমি খানা বনাই লৈ গৈছিলোঁ, খালোঁ আৰু এয়া আইচক্ৰীম কিবাকিবি খালোঁ। কিন্তু সিমান ভিডিঅ' কৰি থকা নাই, কাৰণ ভাল নালাগে মোক খোৱা বস্তুবোৰ ভিডিঅ' কৰিবলৈ, সেইবাবে। বাৰু যি কি নহওক, আপোনালোকে যদি দূৰৰ পৰা আহে ষ্টে' কৰিব বিচাৰে তেনেহ'লে তাৰো ব্যৱস্থা ইয়াতে আছে, ভৈৰৱকুণ্ডত আছে, আপোনালোকে তাতে ষ্টে' কৰিব পাৰিব। আৰু এয়া তাৰপিছত আমি এইপিনে 2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। বেলেগ ছাইডত আছে এইখিনি চুইচ গেট। ইমান ধুনীয়া পৰিৱেশ, বেকগ্ৰাউণ্ডটো দেখিছে, গোটেই পাহাৰ আৰু ডাৱৰেৰে আৱৰি থকা। আৰু তাতেও দেখিছেনে মানুহৰ কিমান ভিৰ, বিৰাটেই ভাল লাগিছে। আৰু পানীৰ যিটো ধাৰ, বাপৰে ক'বই নালাগে। তাতেও গা ধুবলৈ যায়কৈ এই গৰম দিনত সকলোৱে তাতে গা ধুবলৈ যায়। তাৰপিছত আমি গোটেইখিনি চাই লওঁ আৰু ভৈৰৱকুণ্ডৰ আশে পাশে থকা কিছুমান ঠাই আৰু আছে, বহুত ধুনীয়া ধুনীয়া ঠাই আছে ভৈৰৱকুণ্ডৰ আশে পাশে। 2 ৱাটাৰফল আছে আৰু কিবা কিবি আছে, মই হয়তো ইমান নাজানিবও পাৰোঁ, আপোনালোকে নেটত চাই ল'ব। আৰু এয়া দেখিছেনে এই ৰাস্তাটো, আমি গোটেই খোজকাঢ়ি আহিছোঁ 2 কিলোমিটাৰমান। ইমানেই ধুনীয়া, গোটেই মানে টাৰ্ণিংটো পাহাৰেৰে ৰাস্তাটো মানে আৱৰি থকা। প্ৰকৃতিৰ প্ৰত্যেকটো সৃষ্টিৰাজি ইমানেই ধুনীয়া, তাক হয়তো শব্দৰে ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰিম। বাৰু মই জনাখিনি এই ভিডিঅ'টিৰ যোগেদি জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি মোৰ চেনেলৰ অন্য ভিডিঅ'বোৰো চাইছে আৰু যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে এৰিছোঁ, বাই বাই।